মই এইটো বিশেষ কাৰণত ক'ব লগা হ'লোঁ আমাৰ ঘোগাৰে নলবাৰী সমষ্টিৰ আমাৰ জয়ন্তদাৰ সমষ্টি লগতে খুব গৰীব মানুহ হেল্থ চিটিত ভৰ্তি কৰা হৈছে 21 বছৰীয়া মাইকী মানুহ আমাৰ তেখেত ভোটাৰে হ'লেও তেখেতৰ একদম অৱস্থা বেয়া দুটা কিডনী তাৰমানে বেয়া হৈছে সেই বেয়া হোৱাৰ কাৰণে হেল্থ চিটিত ভৰ্তি কৰা হৈছে আমি বাহিৰত পৰীক্ষা কৰাতে গম পোৱাৰ পিছত আমি হেল্থ চিটিত ভৰ্তি কৰা হৈছে সেইটোৰ কাৰণে আমি জয়ন্ত মল্ল বৰুৱাক ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ তেখেতসকলে যদি খুব সোনকালে সহায় কৰে আমি তাৰ কাৰণে আহ্বান কৰাইছোঁ আগতে বাহিৰত কৰিছিল বাহিৰত কৰাৰ পিছত ধৰা পৰিছিল আৰু তাৰ পিছত এতিয়া হেল্থ চিটিত ভৰ্তি কৰা হৈছে ডক্টৰে প্ৰায় 15 লাখ টকা লাগে বুলি কৈছে 15 লাখ টকা লাগিলে সেই ঘৰৰ মানুহ অৱস্থা একেবাৰে নাই কোনো ধৰণত দিব পৰাটো কেপাচিটি নাই যদি চৰকাৰে যদি সহায় কৰে তেতিয়াহে পাৰিব আৰু ফালৰ পৰা কৰা হৈছে অলপ চলপ উঠাইছিল এইটো কাৰণে বেছি পইচা উঠোৱা নাই যিটো চবেই গমো পোৱা নাই হাজিৰা কাম কৰে